মজা। পিছে তই আজিকালি ইমান ফূৰ্তিত থাক যে কিয় বা? মনত পেলা গৰম বন্ধত যে লক্ষ্মীয়ে মোক যে ব্ৰেকআপ দিছিলে যে তাই কালি মোলৈ ফোন কৰিছিলে। ব্ৰেকআপ দিয়াটো দিছিলে বাৰু, মনত পৰিছে বাৰু। তাৰ কি হ'ল? তাই কালি মোলৈ ফোন কৰি কি ক'লে জানো? কিনো ক'লে তোক কিমান যে ফূৰ্তি লাগি আছে? জান মই তোমাৰ লগত আকৌ ৰিলেশ্যনশ্বিপত আহিব বিচাৰিছোঁ, তুমি মোক কাইলৈ লগ কৰিবা দেই। আবে সঁচাকৈ কৈছ নে তই? বিদ্যা সপন মা কচম। লক্ষ্মী আহিছে। নবছৰ আগতকৈ ধুনীয়া হ'ল অকণমান। আবে মা কোৱা হয় না, মোৰো ভাই হ'ব, মোৰো গম পাইছনে? হ'ব বেছি ফুটা নমাৰিবি, পাছত এৰি গ'লেহে গম পাম। তই অকণমান চলাচোন চলা। কি হ'লনো? তই মাৰি দিছে আৰু তোক। তই মোক গাখীৰ কথা আকৌ এনেকৈ কৈছ যে অমংগলীয়া কথাবোৰ এৰি যাব বুলি। এইপিনে চাই দিয়া। তোমালোকে কিয় কাজিয়া কৰিছে? কাজিয়া নকৰিবা আকৌ জান। আজি কুকুৰ চালা, তোক আজি মই ব্ৰেকআপ কৰাম, আকৌ কৰাম তোক ব্ৰেকআপ। তই মোক মাৰিলি তোক আজি। জান ইমান কথা এটা ক'লে নাই, অলপ চুটি কৰি ৰাখ দিলোঁ। হ'ব দিয়া, তুমি কোনো উঠাইছে মানে মোক বেয়া পাইছে নে জান? নাই পোৱা জান, কেলেনো পাম? নাই পোৱা লহঁতক এতিয়া। বোলো তই মিনবক কথাটো কৈ দে আকৌ। আবে কি কথা বে? কি কথা গজান কোৱাচোন কোৱা। এই যে তোক এৰি যোৱাৰ পাছত যে তই যে মাল এটা যে পঠাইছিলি যে হয় নাই, সেই মালটোক তই এতিয়াও ভাল পাৱ। সেইটোৱে কালি তই সেইজনীক কৈছিলি যে মই তোমাক বহুত ভাল পাওঁ বুলি। মোৰ আগৰজনী মই আকৌ যদি ৰিলেশ্যনশ্বিপত আহে তাইক মই মিছাকৈ কৈ পিনি খান্দি ক'ৰবাত পুতি থৈ দিম বুলি, মাৰি পেলাই পিনি। কথাটো ভাবিছোঁ মই বোলো আকৌ ৰিলেশ্যনশ্বিপত আহিম বুলি মইতো কেনেকৈ মানটো পুলিচত দি আছো মই এতিয়া। মিছাই কৈছো নহয়, এনেকুৱা নহয়। মিছাই কৈছো এতিয়া কথা ক'ব পাৰিছে হা? কওঁ নি নবগা কথা? ক'ব নালাগে, মই ইয়াৰ কথা গম পাই গ'লো। এতিয়া মই ইয়াক পুলিচত দিম ভাল ৰ'বা, মই এতিয়াই পুলিচ ষ্টেচন জানি মিঠাই আছে। প্লিজ মোক শুনা না, মোক কথাটো শুনা। ইয়াক মাৰিলো কাৰণে মিঠাই আছে বোলো, মোক পুলিচত নিদিবা। খুলি দিবি তই তাই মিছাকৈ কেলে ক'লি হে? কুকুৰ মোক মাৰি দিলি বা, মই তোৰ পৰা বদলা ল'লো গম পাইছ। আৰু মোৰ তোৰ ব্ৰেকআপ আছিলে সেইটো মই কৰালোঁ গম পাওঁ, মই কৰালোঁ। বাছ মই আৰু সহ্য নকৰোঁ, তোক মই আজিয়ে মাৰি পেলাম। আজি চাওঁ, নহয় তই বাচিবি নহয় মই বাচিম। চাওঁ আজি কোনে তেজৰ লগত হোলী খেলে। মই খেলিম তোৰ তেজৰ লগত হোলী। মৰিলো। তোক আজি চাই থাক মই কি কৰিম। তই মোক আকৌ মাৰিব পৰা নি? তোক আজি মই মাৰিলোৱে। কি কৰিব লৈছ তই? মইতো বন্ধু, তই পাহৰি গলি নি হে? বন্ধু এতিয়া বন্ধু চলাব আহিছে হে? তোক আজি মই মাৰিয়ে পেলাম। আহিলো আৰু কি চকী তই এতিয়া ক'ত বাচি যাবি? নহ'লে তোক মই পিঠিহাৰ ভাঙিম। কোন বে তই? মইতো বাপেৰে মইতো বাপেৰে। বাপেৰে তই নকবি, কোন তই? মই ধুলুক পুলিচ ইন্সপেক্টৰ। মিছা ক'ব লাগিছ। পুলিচৰ ড্ৰেছ পিন্ধা নাই মই আকৌ পুলিচ ইন্সপেক্টৰ ওলাই পিনি মোক ভয় খাব পাৰিছ হা? ভণ্টিয়ে মোক পুটিককৈ মাতি আনিলেগে, মই ড্ৰেছযোৰকে পিন্ধিবলৈ পাহৰিছোঁ। ভণ্টিয়ে মোক পুটিককৈ মাতি আনিলেগে ভণ্টিজনীয়ে, সেইকাৰণে মই পুটিককৈ ড্ৰেছযোৰ পিন্ধিবলৈ পাহৰিলোঁ। তোক কৰোঁ মই এতিয়া ধুলুক আৰক্ষীৰ পৰা তহঁতক আজি কোনে বচাব? দুয়োটাকে যি জেলত নি পিহি পেলাম ৰাতিকে অকণমান কণ খাই পিনি। আবে সাজা চামনিছে। মোৰ হাতখন গ'লো বল এতিয়া পুলিচ থানা বল। মোৰ ঘৰত একো দুখ নাই। কথা ক'ব আহিছ হে? আবে বল। ভণ্টি তুমি সন্মুখৰ পৰা দিয়া, নহ'লে এইকেইটা যিহে তোমাক মহতে থাকি গুচি যাব। কমেণ্ট এটা কৰিছে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।